हेलो एवरीवन स्वागतम जनाइছো সকলোকে আশা কৰো সকলো ভালে আছে এটা খুব ধুনিয়া ফেস পেক লৈ আপোনালোকৰ মাজলৈ আহিছো চাই ভাল পাব আৰু ভাল পালে এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বলক তেতিয়ালে দেৰি নকৰি আজিৰ ভিডিওটোৰ মাজলৈ আগবাঢ়ো আৰু প্ৰথমতে লাগিব আমাক কেঁচা হালধি আমাৰ স্কিনৰ কাৰণে একদমেই বেছি ভাল হয় আৰু এই ৰেমেডিটো মই ব্যৱহাৰ কৰি খুব ভাল পাইছো যিবিলাকৰ পিম্পলছ হয় পিম্পলছৰ দাগবিলাক কলা কলা ৰখি যায় তো সেইখিনিও লাহে লাহে আপোনালোকৰ নাইকা কৰিব ব্যৱহাৰ কৰি চাব কেঁচা হালধি লগতে বেসনো ইউজ কৰিব পাৰে লগতে দৈও ইউজ কৰিব পাৰে পেকটো মই একদম দুটা বস্তুৰে বনাইছো মাত্ৰ আৰু এটো আপোনালোকে মুখত হাত ভৰি ডিঙি সকলোতে লগাব পাৰিব এয়া দেখিছেনে মই কেইটুকুৰামান কেঁচা হালধি মিক্সিত পিছি লৈছো কেঁচা হালধিত এন্টিসেপ্টিক গুণ আছে কেঁচা হালধিয়ে আমাৰ ছালৰ ৰং বগা হোৱাটো সহায় কৰে কেঁচা হালধিত পোৱা এন্টিঅক্সিডেন্ট এন্টিবেক্টেৰিয়েল আৰু এন্টিসেপ্টিক গুণ কেৱল আমাৰ স্বাস্থ্যৰ বাবেই নহয় আমাৰ ছালৰ বাবেও বহুত উপকাৰী তাৰ পাছত লাগিব আমাক দৈ এয়া ঘৰতে বনোৱা দৈ লৈছো এয়া লৈছো মই 1 চামুচ কেঁচা হালধি এয়া দৈ 1 চামুচ দিব পাৰে আধা চামুচ দিব পাৰে আপোনালোকৰ জোখমতে লৈ ল'ব ধুনীয়াকৈ এতিয়া মিক্স কৰি লওঁ গোটেই মুখখনত ধুনীয়াকৈ লগাই লওঁ এই পেকটো আপোনালোকে মুখ আৰু ডিঙিৰ লগতে হাত ভৰি গোটেই হোল বডিত লগাব পাৰে আপোনালোকে আমাৰ প্ৰত্যেকৰে ছালত মৃতকোষৰ সৃষ্টি হয় যাৰ ফলত আমাৰ ছালখন একেবাৰে অনুজ্জ্বল দেখুৱায় এয়া দেখিছে মই গোটেই মুখখনতে লগাই লৈছো মই চকুৰ তলতো লগাই দিছো কাৰণ এটো একো অপকাৰ নকৰে একদম নেচাৰেল বস্তু লগাইছো যেহেতু কেঁচা হালধি আৰু দৈ সেইকাৰণে মই চকুৰ তলতো লগাইছো আপোনালোকৰ যদি অসুবিধা হয় নলগাব এই পেকটো ভালদৰে লগাই 15 মিনিট বা 20 মিনিট মান ৰখাৰ পাছত হাতখন পানীত তিয়াই ভালদৰে আঙুলিৰে ঘহি ঘহি গোটেই মুখখন সাফা কৰিব মুখত লগাৰ পিছত ডিঙিটো অকণমান লগাই দিব তেতিয়া মুখখনৰ লগত ডিঙিটো মিলি যাব এতিয়া এখিনি 10 মিনিট মান ৰাখি দিম তাৰ পিছতে ধুম এয়া সক 10 মিনিটৰ পিছত ধুনীয়াকৈ শুকাই আহিলে এতিয়া মুখখন ধুই আহো চাই থাকক এয়া দেখিছেনে মুখখন ধুলো বহুত সাফা লাগিব আপোনালোকৰ মুখখন আপোনালোকে নিজেই দেখি গম পাব আৰু ধুওঁতে খালি ধুনীয়াকৈ ঘহি ধুব তেতিয়া আপোনালোকৰ মৃতকোষবোৰ আঁতৰিব যদি আপোনালোকৰ নাকৰ ওচৰত চুটৰিৰ ওচৰত যদি আপোনালোকৰ হোৱাইট হেড থাকে ব্লেক হেড থাকে সেইখিনিও ৰিমুভ হ'ব দেখিছেনে ৰ'দৰ পোহৰত কিমান ধুনীয়াকৈ জিলিকিছে আৰু আজিলৈ আহিছোঁ বাই